গাইজ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। পূজা আহিল, সকলো ল'ৰা ছোৱালীৰ মনত আনন্দই আনন্দ। পূজা চাবলৈ যাব, মনত কিমান আনন্দ উৎসাহ সিহঁতৰ। নতুন কাপোৰ পিন্ধিব পাৰিব, পূজাত যাই বহুত ধৰণৰ খেলনা বস্তু দিব পাৰিব। সিহঁতৰ আনন্দৰ সীমা নোহোৱা হৈ গৈছে বৰ্তমানে। পিছে সকলো সন্তানৰ পিতৃ মাতৃলৈ মোৰ অলপ অনুৰোধ থাকিল, আপোনালোকে নিজৰ ল'ৰা ছোৱালীক অলপ নজৰ দিব। পূজাত যাবলৈ দিব, বাধা নাই তাতে, পূজাততো যাবই লাগিব। এনেকুৱা নজৰ দিব যে যাতে পূজাত যায় কোনো ধৰণৰ বেয়া বস্তু নাখায় বা বেলেগৰ লগত কোনো ধৰণৰ বেয়া ব্যৱহাৰ নকৰে বা কোনো ধৰণৰ বেয়া বস্তু নিকিনে, এইবিলাক অলপ চাব। কাৰণ এতিয়াৰে পৰা যদি আপুনি বা আপোনালোকে নিজৰ ল'ৰা ছোৱালী পিনে ইমান লক্ষ্য নাৰাখে, চাব এদিন এনেকুৱা দিন আহি যাব যে আপোনাৰ ল'ৰা ছোৱালীক আপুনি লক্ষ্য কৰিব নোৱাৰা হৈ যাব। চাওক, আপোনাৰ ল'ৰা ছোৱালীয়ে পূজাত গ'ল, তাতেতো বহুত ধৰণৰ খেলৰ বস্তু পোৱা যায়। আপোনালোকে অলপ চাব ল'ৰা ছোৱালীয়ে কোন ধৰণৰ বস্তু কিনে বা কোন ধৰণৰ বস্তু খোজে। যদি ধৰা বন্দুক, ছুৰী, দা, কঠাৰী এইবিলাক খোজে, আপোনালোকে কিনি নিদিব বা কিনিবলৈ নিদিব। কাৰণ এইবিলাক বস্তুৰ পৰা এতিয়াৰে পৰা এইবিলাক বস্তুৰ পৰা আঁতৰত ৰাখক ল'ৰা ছোৱালীক। সেইবিলাক বস্তুৰ বাহিৰতো আৰু বহুত ধৰণৰ খেলৰ বস্তু আছে, যেনে ধৰক ক্ৰিকেটৰ বেট, বল, ফুটবল, পুতলা, পইচা ৰখা বাকচ, বেলুন, এনেকৈ বহুত ধৰণৰ বস্তু আছে। মই অকল এইখিনি ক'লোঁ, এইখিনিয়ে নহয় যে এইখিনি বস্তু, পূজাত বহুত ধৰণৰ বস্তু আছে। চাব আপোনালোকে যিখিনি ভাল সেইখিনি নিবা ক'ব, যদি খোজে সেইখিনি দিব, আৰু বেয়াখিনি চাব আপোনালোকে সেইখিনি বস্তু নিদিব ল'ৰা ছোৱালীক। বেয়া বস্তুৰ পৰা ল'ৰা ছোৱালীক সদায় আঁতৰত ৰাখিব। কাৰণ এষাৰ কথা আছে, ল'ৰা ছোৱালী হৈছে পানীৰ নিচিনা, যি পাত্ৰতহে ৰখা যায় সেই পাত্ৰৰে গঢ় লয়। আৰু এটা কথা, ল'ৰা ছোৱালীক পূজাৰ পৰা অলপ সোনকালে ঘৰলৈ আহিবলৈ অনুৰোধ কৰিব আৰু আহিব ক'ব। কাৰণ এতিয়াৰে পৰা যদি ল'ৰা ছোৱালী সোনকালে ঘৰলৈ নাহে, চাব এদিন এনেকুৱা দিন আহি যাব ৰাতি 10টা 11টালৈকে বাহিৰতে থাকিব, তাৰপিছতহে ঘৰত আহিব, আৰু তেতিয়া আপুনি ল'ৰা ছোৱালীক একো ক'ব পৰা নহ'ব। সেয়েহে সকলো পিতৃ মাতৃলৈ মোৰ অনুৰোধ থাকিল, আপোনালোকে ল'ৰা ছোৱালীক পূজাত যাবা দিব, পূজা চাবা দিব, আৰু কিন্তু অলপ লক্ষ্য দিব আৰু সোনকালে ঘৰলৈ আহিবলৈ ক'ব। আৰু ল'ৰা ছোৱালীবোৰকো মই অনুৰোধ কৰিলোঁ, আপোনালোকে পূজা চাবলৈ যাব, পূজা চাব, কিবা বস্তু কিনিব লগা থাকিলে কিনিব, কিবা খাব লগা থাকিলে খাব, আৰু সোনকালে ঘৰলৈ উভতি আহিব। এয়া মোৰ আপোনালোকলৈ অনুৰোধ থাকিল। ধন্যবাদ। আৰু মোৰ এই চেনেলটো যদি আপোনালোকক অলপ ভাল লাগিছে, প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব।